গুড মৰ্ণিং সকলোকে। আজি মাঘ বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে উৰুকা। মই ৰাতিপুৱা উঠিছোঁ সকলোৱে একদম কুঁৱলী এতিয়াও শেষ হোৱাই নাই, 8টা বাজিব হৈছে, কুঁৱলী আছে এতিয়াও, মানে ইমান ঠাণ্ডা। কিন্তু ঠাণ্ডা হ'লে যিমান কুঁৱলী হ'লেও চক একদম ভৰ্তি হৈ আছে। মই এইমাত্ৰ ৰাস্তাত গ'লোঁ, ৰাস্তাত গৈ চালোঁ, চক একদম মানে ভৰ্তি আৰু পূৰা একদম মানুহ গেডাৰিং হৈ আছে গোটেই। মাছ মাংস গোটেইবিলাক বজাৰবিলাক বহিছে। গতিকে আজি মই ভিডিঅ'টো ভাবিলোঁ মই ৰাতিপুৱা ব্লগটো মই ষ্টাৰ্ট কৰিয়ে দিওঁ, নহ'লে আৰু এইটো কৰোঁতে দেৰি হৈ যাব। কিছুমান আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। গতিকে বলক আজি ভিডিঅ'টো গোটেই মই ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এইটো হৈছে শ'ল মাছ, কাটি আনিলে দেউতাই। এইখিনি এতিয়া মই ধুই দেউতাক ঠিক ঠাক কৰি দিওঁ, দেউতাই ভাজিব। এতিয়া মই চাহ বনাই আছোঁ, অলপ গুড়া সান্দৰে চাহ খাওঁ। এই গুড়া সান্দ, এয়া হৈছে সান্দহগুড়ি। মই 1 চামুচ 2 চামুচমান ল'ম, ভাল পাওঁ কিন্তু বেছি নাখাওঁ। এয়া গাখীৰ চাহৰ লগত সান্দহগুড়ি, এই গুড়া সান্দহ গাখীৰ চাহ, তাৰ লগত মই অকণমান এয়া লৈ লৈছোঁ গাখীৰৰ। এনেকৈ খোৱাৰ মজাই বেলেগ। অলপ ৰাস্তাৰ পিনে ওলাই গৈছিলোঁ, প্ৰাঞ্জলে এয়া খাহী মাংসৰ তেল দি পঠিয়াইছে, মোৰ একদম প্ৰিয়। এই পাকঘৰত দেউতাই মাছ ভাজা আৰম্ভ কৰি দিছে। এই মাছ ভাজি আছে, আৰু এই শ'ল মাছটো এনেকৈ গুড়িকৈ ভাজিছে। আমাৰ এনেকৈ গুড়া কৰিয়ে খায়। এতিয়া মই ইয়াতে পানী গৰম হ'ব দিছোঁ। মই গাহৰি মাংসখিনি ইয়াতে বইল হ'ব দিম অকণমান। মাংসখিনি বইল হৈ আছে, হ'ব আৰু এতিয়া হ'বৰ হৈছে। মাংসখিনি বইল হৈ থাকোঁতে মই অকণমান এনেকৈ নিমখ দি দিছোঁ, দি অকণমান লৰাই দিলোঁ। এইখিনি একদম সম্পূৰ্ণ বইল হৈ গৈছে। এতিয়া মই মাংসখিনি উঠাই লৈ পেলাই আৰু অকণমান ধুই পেলাই মাংসৰ এই পৰ্কখিনি মই বনাম আৰু অলপ পিছত। এইফালে গেছত অকণমান মই পোলাও বনাইছোঁ। হিয়াৰে মানে বহুত ভাল পায়, ভাবিলোঁ আজি অকণমান সিহঁতক পোলাও মই বনাই দিওঁ, খাই ভাল পাব। আৰু এইফালে চৌকাত মই গাহৰি মাংসখিনিও বনাম আৰু ইয়াতে তেল অকণমান দিছোঁ। যিহেতু গাহৰি মাংসত তেল নহ'লেও হয়, কিন্তু এই পিঁয়াজখিনি অকণমান ভাজিবৰ বাবে একদম মই কম তেল দিছোঁ। এনেই 1 চামুচো দিয়া নাই মোটামুটি। দেখিছেনে মাংসখিনি দিয়াৰ লগে লগে কেনেকৈ তেল উঠিবলৈ আৰম্ভ কৰিছে। গাহৰি মাংসত তেল নিদিলেও হয়, মানে তেল নিদিয়াকৈ বনালে বেছি ভাল, যিহেতু মানে এইটো চৰ্বিয়ে হয়, তেলেই হয়। এয়া মোৰ কলিজা দুটাই খাই আছে। কি হ'ল, পৰি গ'ল? আমাৰ হিয়া, হিয়া মা, পোলাও কেনেকুৱা হৈছেনো? বহুত ভাল আছে। বহুত ভাল, একদম ভাল। কিমান ভাল? বহুত একদম টেষ্টি। একদম টেষ্টি হৈছে। কালিয়ে বনাই দিবা। কাইলৈ বনাই দিব লাগিব। মই এইফালে জেঠীমাহঁতৰ ঘৰত আহিছোঁ। জেঠীমাহঁতৰ মাজু বাইদেউজনী গুৱাহাটীত থাকে, গুৱাহাটীৰ পৰা আহিছে। এয়া পূৰা ইহঁতে একদম ইয়াতে জুই পুৱাই পূৰা খানা বনাই আছে আৰু। এয়া ভাগিনজন, ভিনদেউ, বাইদেউ। কি কৰি দিছ? আৰু জেঠীমাহঁতৰ দাদা হৈছে পূৰা আৰ্টৰ মানুহ, আৰ্টৰ মাষ্টৰ। গতিকে এই একদম ৱালবিলাকত পূৰা নিজৰ মতে আৰ্টবিলাক কৰি লৈছে। আপোনালোকক দেখাইছোঁ অকণমান মই। এইফালে দেউতাই লোকেল মুৰ্গীৰ মাংসৰ আঞ্জাখন একদম বনোৱা ষ্টাৰ্ট কৰি দিছে। আৰু এইফালে প্ৰাঞ্জলে
ছাগলীৰ মাংস বনোৱা ষ্টাৰ্ট কৰি দিছে। তেল তেল খাহীৰ তেল মোৰ ফেভৰেট বস্তু। আমি খাহীৰ তেল পাঠাত দিম পাঠা মাংসত এতিয়া দিবা নেকি? কেতিয়া দিয়ে নো? অলপ পানী দি লৈছ ন, তাৰপিছত দিছ। বঢ়িয়া। কেনে টেষ্টি টেষ্টি? হিয়া কেনে চিকেন? ভাল নাই? ভাল হৈছে? মই এতিয়া মাংস পুৰিব আহিছোঁ। এয়া গাহৰি মাংস। এতিয়া মই গাহৰি মাংস পুৰিম আৰু ইফালে প্ৰাঞ্জলে ছাগলীৰ মাংস বনাই আছে। গাহৰি মাংস পুৰি লওঁ, খাব লাগিব আজি খোৱাৰ কথা না কি? অঁ মাংস খাওঁ কিমান আগবাঢ়িল। ফাইনেল পানী গুড মৰ্ণিং। আমি এতিয়া ভেলা পুজি জ্বলাবলৈ গৈ আছোঁ। এই ৰাতিপুৱা গা চা ধুই উঠিলোঁ। এয়া লৈছোঁ, বলক দেখুৱাই আছোঁ বলক। ইয়াৰে উঠি একদম মানে সিফালে জেঠীমাহঁতৰ ফালে দৌৰিছে ভেলা পুজি জ্বলাবলৈ। আৰু এইটো সৰু ভেলা পুজিটো প্ৰাঞ্জলে জ্বলাই দিছে, মানে লগাইছে। কাৰণ কিয় আগৰ পৰাই নিয়ম আছে আৰু পথাৰত সকলোৱে সোনকালে যায়, সকলো আহি নোপোৱালৈকে ঠাণ্ডা লাগিলে মানে ভেলা পুজিটো জ্বলাই দিয়ে। সেইখিনি সময় অকণমান পাকটো বান্ধে। এয়া হিয়াৰিয়ে আহি পালে একদম পাপাকক লাৰু পিঠা পুৰা খুৱাই আছে। এতিয়া আমাৰ এইটো ভেলা পুজিটো জ্বলাই দিম। আৰু পেৰা নহয় কিবা বেলেগ সকামি পেৰা দাইটো জ্বলাই যাওঁ দা এতিয়া। কেনে লাগছে দিয়া? এবাৰে দিয়া ইমান নেতা মানুহে দিয়ে এইটো। এটা মানুহে ইমান দি থাকে। এইটো হ'লে একবাৰ নমু দিয়াহে বস্তু। খাই দিছি দা আৰু একবাৰ দা হৰিবল 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 কথা ল'বা লাগে। এইটো আহি থকাজন হৈছে গংগাৰ ডাঙৰ দাদেক বাবু। সি মানে কেইদিনমান চেন্নাইত কাম কৰিব গৈছিলে, তাৰে পুৰা একদম ড্ৰেছ লৈ আহিছে সি। সি আৰু দেখাই আছে চাউথৰ ফালে মানুহবিলাকে বিয়াত গ'লে কিছুমানে এনেকৈও পিন্ধে। সি পুৰা ষ্টাইলবিলাক দি আছে কেনেকৈ পিন্ধে।
ভেলা পুজি পূৰা হৈ গ'ল। এতিয়া ঘৰত যাওঁ আৰু এতিয়া ঘৰত গৈ আমাৰ দেউতা জেঠীমাহঁতক সেৱা কৰি আহোঁ। দেউতাক সেৱা কৰি আহিলোঁ, প্ৰাঞ্জলক সেৱা কৰিলোঁ। এতিয়া জেঠীমাহঁতৰ ঘৰত গৈ আছোঁ। চাহ পিঠা বঢ়িয়া খুৱাই দিম নেকি? খাওঁ ৰ'বা। প্ৰত্যেকবাৰতো কৰোঁ, এইবাৰ কেমেৰা বন্ধ হ'লা। এইজনী মোৰ ভাগিনজনীকো সেৱা কৰি লওঁ। আজি দমাহীৰ দিনা আমি গুড়া খুন্দি আছোঁ, মানে কমে হৈ যায় আৰু যিমান খুন্দিলেও কমে হৈ আছে। জেঠীমা খুন্দি আছে। জেঠীমা কেই কেজিমান খুন্দলাক ন? এই জেঠীমাৰ 12 কেজিমান খুন্দিছে আৰু লাগাই হৈছে আজি। ইমান পিঠা বনাই 12 কেজি চাউলৰ। এই নৱনীতা আগতে দেখাইছোঁ আপোনালোকক, তাই আৰু মই জিকি দি আছোঁ দুটাই মিলি পেলাই। তাইও আহিছে নলবাৰীৰ পৰা। তাইৰে ঘূৰাই আজি আমাৰ দমাহীৰ দিনা খানা চলি আছে না? কি মুৰ্গীৰ মুখ? সৰু মুনু কি খাইছ? মাংস ভাত নাখ? আমাৰ দিয়া খাই আছে। আজিতো আৰু ভাত বনোৱা নহয়, কালি ৰাতি বনোৱাই আজি সকলোৱে খায় ৰাতিপুৱা। আমাৰ হিয়াৰীয়া সৰু মুনু ইহঁতে খাই আছে। অলপ পিছত অলপ পিছত খুৰাহঁতে আহি পাব। খুৰা খুৰীমা, ডাঙৰ পেহী, সৰু পেহী গোটেইবিলাক আহিব। আমাৰ আহে আৰু আজিৰ দিনটোত সকলোৱে আহে। দেউতাক সেৱা কৰিব আহে। আগতে ককা আছিলে, ককা থাকোঁতে ককাকো সেৱা কৰিব আহিছিলে। আমাৰ ইয়াতে আজি ভাত নবনোৱা নিয়মটো বেলেগ বেলেগ চাইডে বেলেগ নিয়ম থাকিব পাৰে। ক'বচোন আপোনালোকৰ ফালে কাৰ কাৰ ফালে কেনেকুৱা নিয়ম জনাব মোকো। এইটো হৈছে বৰ্ণিল। বৰ্ণিল চাওক, হাই দি দিয়া একবাৰ। বৰ্ণিল লাজ কৰি বৰ্ণিল এইটো না? কি নামটো কৈ দিয়াচোন একবাৰ ভালকৈ কওক। এতিয়া প্ৰাঞ্জল আৰু মই ভাত খাই আছোঁ। এইটো হৈছে মোৰ ফেভৰেট বস্তু, খাহী মাংসৰ তেল। এইটো খাই ইমান ভাল পাওঁ। মই ভাবিছোঁ এদিন মানে এই খাহী মাংসৰ এই তেলখিনি খোৱা এটা মানে ফুড চেলেঞ্জ কৰিম আৰু সেনেকৈ ভাবি আছোঁ। খাই যিহেতু ভাল পাওঁ, খাবও পাৰিম অকণমান। বেলেগৰ লগত নকৰোঁ, কৰিলে প্ৰাঞ্জলৰ লগতে কৰিম। খুৰা খুৰীমা আহি পালে, খুৰা খুৰীমা দেউতাক একেলগে ভাত খাব দিছোঁ। হ'লেও মই হিয়াৰ কথাটো পাৰি নহয়, ইমান বুদ্ধিয়ক তাহো। তাৰমানে দুবাৰ এয়া খুৰীমা আহিছে জেঠীমাহঁতৰ ঘৰত, জেঠীমাক সেৱা কৰিবলৈ। আৰু এই গোটেইকেইটা বাচ্ছা পাৰ্টি একদম পূৰা ফুলত পানী দিয়াত ব্যস্ত সিহঁতে। পৰি যাবা। খুৰীমা হাঁহি থাক।
মাক লৈ এয়া সৰু জেঠীমাহঁতৰ ঘৰতো আহিলোঁ। সৰু জেঠীমাহঁতৰো বহুত আলহী আহিছে, বৌ, দাদা, বাইদেউ গোটেইকেইজনে আহিছে। দাদাই সেইফালে হাঁহৰ মাংস বনাই আছে। এতিয়া আমি জেঠীমাহঁতৰ ঘৰত লগ হৈ এটা বস্তু খাম, সেইটো হৈছে পৰ্ক। আমি পৰ্কটো আজি ফ্ৰাই কৰি নাখাওঁ, স্ম'ক কৰি খাম, মানে জুইত পুৰি পেলাই খাম। তাৰে কাৰণে এইবিলাক আয়োজন চলি আছে। আমি এতিয়া আজি দমাহী, তথাপিতো মানে মাংসৰ শেষ নাই, মাংস আছেয়ে, গতিকে পৰ্ক স্ম'ক কৰি খাওঁ। গতিকে আমি এইবিলাক অকণমান ৰেডি কৰিছোঁ। এইখিনি পৰ্ক, বেছিকৈ বেলি ফেটখিনি আছে, আৰু এইখিনি হৈছে বেক কেমেৰা কৰি দেখাইছোঁ আপোনালোকক। জান আহা একবাৰ। এই জান মোৰ ভাগিন হয়, মই মিলি কিনে আজি বনাব ওলাইছোঁ। এইখিনি বনাম, মানে আপোনালোকক দেখাই থাকিম বলক। মানে ইয়াতে কি লাগিব আপোনালোকক দেখাই দিছোঁ। এইখিনি পৰ্ক, এইখিনি মানে বইল কৰি পেলাই আমি ৰাখিছোঁ। তাৰপাছত এইটো এটা হৈছে কেপচিকাম, আৰু নেমু লাগিব, নেমুৰ ৰস লাগিব। তাৰপাছত বিলাহী এটা, আৰু আদা নহৰুৰ মানে পেষ্টৰ ৰসখিনি লাগিব। আদা নহৰু ডাইৰেক্ট দিব নালাগে। আৰু এইখিনি হৈছে ধনিয়া। আমি এতিয়া ৰেচিপিটো ষ্টাৰ্ট কৰোঁ বলক। এতিয়া ফাৰ্ষ্টতে আমি পৰ্কখিনি দিম নেমুৰ ৰস। এয়া হৈছে আদা নহৰু পেষ্টৰ ৰসখিনি। আমাৰ পূৰা জানে কৰি আছে। নিমখটো আমি অকণমান পিছত দিম, এতিয়া লগে লগে দি নিদিওঁ। নিমখটো দি দিলে মানে বেছি পানী পানী হৈ যাব, সেইটো কাৰণে। এইটো আমি পিচ পিচ কৰি কাটি ল'ম কেপচিকামটো, আৰু লগতে বিলাহীটো অকণমান মানে পাতল পাতলকৈ কাটি ল'ম। এইখিনি আমি কাটি ৰেডি কৰিলোঁ। এতিয়া এই ষ্টিক কেইডালত এই পৰ্কখিনি দিম, আৰু এতিয়া ষ্টিক কেইডালত এই পৰ্কখিনি দি আছোঁ। অকণমান পাতল পাতলকৈ দিম, তেতিয়া পূৰা সহজ হয়। এডাল ষ্টিকত খুব বেছি 5 পিচমান দিম, তাতকৈ বেছি নিদিম। আমি এই ভাগিনজন আৰু মই পূৰা এই গাহৰি পুৰি আছোঁ। পূৰা জুই উঠি আছে আৰু এই তেলবিলাক কৰি কৰি। আমাৰ গাহৰি পুৰা হৈ গ'ল গোটেই। এইখিনি আমাৰ মোটামুটি ৰেডি হ'লে এতিয়া অকণমান জ্বলা কাটি দিম। এই জ্বলা কাটি আছোঁ, আৰু লাষ্টত অকণমান আৰু নেমু। বাছ হৈ গ'ল। আৰু এতিয়া এইখিনি সানি এতিয়া খোৱাহে কথা। আৰু এই গোটেইবিলাক ৰেডি কৰিছোঁ, আমি একদম ভাগে ভাগে লৈছোঁ। এই জানৰ খাই শেষে মোটামুটি। এই লমে কাবাৰ আৰু এইখিনি মোৰ আধা আধি খালোঁ। আমি ইয়াতে খাব লৈছোঁ, একদম বাহিৰতে। জেঠীমা ভিতৰত খালে বেয়া পায়। আৰু এই জানে পূৰা খাই আছে। কেনে হৈছে জান? ধুনীয়া হৈছে। মজা হৈছে ন? আপোনালোকে ঘৰত ট্ৰাই কৰিব। ভাল হৈছে ন? আমি এনেকৈ নিজে ট্ৰাই কৰি খালোঁ, সঁচাকৈ টেষ্টি হৈছে বহুত। আপোনালোকে ট্ৰাই কৰিবচোন, আৰু কেনেকুৱা পায় জনাব। আৰু মই ভাবিছোঁ মাঘ বিহুৰ যোনটো মোৰ ব্লগটো ভাবিছোঁ আজি ইয়াতে মই সমাপ্ত কৰি দিওঁ। কালিৰ পৰা দেখাইছোঁ, কালি উৰুকাৰ পৰা দেখাইছোঁ ৰাতিপুৱাৰ পৰা কি কৰিছোঁ। আজি হৈছে দমাহী, আৰু এতিয়াও ৰাতিয়ে হ'ল। মই ভাবিছোঁ ব্লগটো ইয়াতে মই আজি সমাপ্ত কৰি দিওঁ। এইটো ব্লগ আপোনালোকে মোৰ এই ব্লগটো চাই কেনেকুৱা পালে জনাবচোন। আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰি দিব। ধন্যবাদ।